ভাৰতবৰ্ষৰ এজন মিছলীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি অসমলৈ আহিছে আপোনালোকে সকলোৱে জানে তাৰ পিছতে আজি গোলাঘাটলৈ আহিছে আৰু গোলাঘাটলৈ অহা প্ৰাক্ষণত আচলতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি পিণ্টু গগৈক আজি অসম পুলিচে আটক কৰিছে গোলাঘাট আৰক্ষীয়ে আটক কৰিছে এই কাৰ্যক আমি তীব্ৰভাৱে গৰিহণা জনাইছো আমি অসম পুলিচক প্ৰশ্ন কৰিব বিচাৰিছো বিজেপি চৰকাৰক প্ৰশ্ন কৰিব বিচাৰিছো আপোনালোকৰ ইমান সংগঠনৰ নেতালৈ কিয় ভয় আপোনালোকৰ কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতালৈ কিয় ভয় আপোনালোকে কিয় বিদ্যুৎ হত্যা পিণ্টু গগৈক আচলতে অমানৱীয়ভাৱে গ্ৰেপ্তাৰ কৰিছে ঘৰৰ পদূলিমুখৰ পৰা তেওঁলোকক গ্ৰেপ্তাৰ কৰি লৈ গৈছে আপোনালোকৰ যদি ইমানে হত সাহস আপোনালোক যদি ইমানে আপোনালোক হত তেতিয়ালে কিয় আজি বিদ্যুৎ হত্যাক গ্ৰেপ্তাৰ কৰি পিণ্টু গগৈক গ্ৰেপ্তাৰ কৰি তেওঁলোকক কণ্ঠ ৰোধ কৰিবলৈ বিচাৰিছে নৰেন্দ্ৰ মোদী আগতো বহুবাৰ অসমলৈ আহিছে আমি সকলোৱে জানো তেতিয়া তেওঁলোকে ভুৱা প্ৰতিশ্ৰুতি দি থৈ গৈছিল 16 মেৰ পিছত অসমৰ পৰা বিদেশী তালি টোপোলা বান্ধি যাব লাগিব বুলি কৈছিল কিন্তু তেনেকুৱা খটা আচলতে তেনেকুৱা কেইবাটাও আচলতে 16 মে পাৰ হৈ গ'ল কিন্তু আজিলৈকে বিদেশী তালি টোপোলা বান্ধি যাব নোৱাৰিলে কেইদিনমান আগতে গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিছিলে আপোনালোকে সকলোৱে জানে তাৰ পিছতে কিন্তু কেইদিনমানৰ পিছতে কেন্দ্ৰই নটিচ জাৰি কৰিছে যে তাৰ জৰিয়তে আচলতে 2024 চনৰ আচলতে 2024 চনৰ বিপৰীতে অহা আচলতে যিসকল বিদেশী আছে তেওঁলোকক অসমত নাগৰিকত্ব দিব ভাৰতবৰ্ষত নাগৰিকত্ব দিব তাৰ পিছতে কিন্তু এতিয়া কেইদিনমানৰ পিছতে নিৰ্বাচনৰ আগত নৰেন্দ্ৰ মোদী অসমলৈ আহিছে আৰু নৰেন্দ্ৰ মোদী অসমলৈ আহি আচলতে বিদেশীক সংস্থাপন দিবলৈ অসমত জাগা বিচাৰি আহিছে অসমত মাটি বিচাৰি আহিছে এই হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা 2 নম্বৰী মুখ্যমন্ত্ৰী এই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিচিনা আচলতে 2 নম্বৰী প্ৰধানমন্ত্ৰী আমি অসমলৈ অহাটো কোনো কাৰণতে গ্ৰহণ নকৰো আমি আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জাতীয় যুৱবাহিনী শিৱসাগৰ আজি দলমুখ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰিছো আৰু আজি আমি ইয়াৰ জৰিয়তে আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ বিৰোধিতা কৰিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আচলতে অসম ভ্ৰমণ তীব্ৰ বিৰোধিতা কৰিছো আৰু আজি আমি এই প্ৰতিবাদস্থলীৰ পৰা এটা কথা খুব স্পষ্টভাৱে উকিয়াই দিব বিচাৰিছো অনতি পলমে বিদ্যুৎ হত্যা আৰু পিণ্টু গগৈক যদি মুকলি কৰি নিদিয়ে তেতিয়াহ'লে ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী আপোনালোকে আন্দোলন আচলতে মুখামুখি হ'বলৈ সন্মুখীন হ'বলৈ আচলতে আপোনালোকে ৰখি থাকক আৰু আচলতে যি বিদ্যুৎ হত্যা পিণ্টু গগৈক গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক মুকলি কৰি দিব লাগিব আৰু নৰেন্দ্ৰ মোদী আচলতে এই 2 নম্বৰী দালালি নৰেন্দ্ৰ মোদীক আমি কোনো কাৰণতে গ্ৰহণ নকৰো